নমস্কাৰ। আমি আসলতে খুব কম ধনেৰে এখন ফিচাৰ ফিল্ম মানে উন্নত দৈৰ্ঘ্যৰ কথাছবি এখন বনোৱাৰ পৰিকল্পনা এটা কৰিছোঁ আৰু কৰিলোঁ। ইতিমধ্যে আমাৰ দৃশ্যগ্ৰহণৰ কাম সমাপ্ত হৈছে, মাথোন অলপমান মানে আছে, সেইটো হ'ব ডুবাই। তাৰমানে আমাৰ নায়িকাই সপোন দেখিব। গতিকে আমাৰ যিটো ক্ৰন্দন, এই ক্ৰন্দন কথাছবিখন গোটেই ধ্বংসৰ অৱলীলাৰ ওপৰতে আচলতে ৰচিত চিত্ৰনাট্যটো। এইটো হৈছে নাৰীক যুগে যুগে পূজা কৰি আহিছে, কিন্তু নাৰীক এতিয়াও মানে ধৰ্ষণ কৰিছে, অত্যাচাৰ কৰিছে, বিভিন্ন ৰূপত কৰিছে। আৰু আজিয়ে নহয়, যুগে যুগে কৰি আহি আছে। এটা সময়ত ইংৰাজসকল থাকোঁতেও আমাৰ ইয়াত নাৰীৰ ওপৰত অত্যাচাৰ চলিলে, এতিয়াও চলি আছে। আৰু আগতেও তেনেকৈ ধৰণৰ কানি বৰ বিষ এইবিলাক খুৱাইছিলে। কথাতে আছিলে যে কেপা কানি বিহৰ শেষ, কানিয়ে খালে অসম দেশ। তেতিয়া তেনেকৈ কৰিছিলে। আৰু এতিয়া ড্ৰাগছে কৰে আৰু আমাৰ গোটেই প্ৰকৃতিক মানে ধ্বংস কৰি পেলাইছে। এই গোটেইবিলাক মানে যিটো ধ্বংসলীলা, পৃথিৱীখনত ধ্বংসলীলা, এই ধ্বংসলীলাৰ ওপৰত আমি মানে চিন্তা চৰ্চা কৰি এই ধ্বংসলীলাটো কেনেকৈ আচলতে অৱৰোধ কৰিব পাৰি, কেনেকৈ ৰক্ষা কৰিব পাৰি, সেইটোৰ ওপৰত আমি ক্ৰন্দন চিনেমা কৰিছোঁ। জীবন চলাই জীৱিকাত দ্বিধা আছে, সংশয় আছে, ভয় আছে, আনন্দ আছে, সংঘাত আছে। জীৱিকাত সুন্দৰৰ পৰা সুন্দৰতৰ বিশাল বাটৰ দেহিনে দিবাকে বিয়পি থকা মানুহৰ নাম যেনৰ সত্তৰমৰ শুকুলা প্ৰায় আছে। সেইকাৰণে জীৱনটোক মই সদায় পৃথক কৰি ৰাখোঁ জীৱিকাৰ পৰা। নাৰী পৃথিৱীৰ গংগা গৰ্ভৰ স্বৰ্গমাত। মই আকৌ এবাৰ কৈছোঁ, নাৰী পৃথিৱীৰ গংগা গৰ্ভৰ স্বৰ্গৰ মাত। নাৰীৰ সেই গৰ্ভত লালিত পালিত পৃথিৱীৰ প্ৰজন্ম জীৱনৰ সৌন্দৰ্য হৈ বিজ্ঞান সভ্যতাৰ সাংস্কৃতিক বাদ এটাক মহীয়ান কৰে।